Rajiv, উঠা ক'ত পালো চোৱা বাইপাছ ক'ত যাম আমি আজি ক'ত যাম ৰাজীৱ একদম অৱস্থা নাই বেচেৰাটো এইকণ আহি ফাৰ্ষ্টত ৰাতি টোপনি ক্ষতি এইফালে আমাৰ আছে একদম কেপি মিলোৱাত ব্যস্ত বন্ধু আমাৰ শ্বিলং গৈ আছে এইফালে আছে আমাৰ একদম এজন ব্যক্তি এইফালে কওক এইজনে আজি লাষ্টত শুই যাওঁ বুলি একদম লাষ্টত মুচন শ্বিলঙৰ তেজপুৰৰ পৰা আমি ৰাওনা হৈছোঁ শ্বিলং বিষ্ণুপুৰলৈ বিষ্ণুপুৰত আমি আজি ৰাতি অনুষ্ঠান পৰিৱেশন কৰিম বহাগী বিদায় প্ৰথমবাৰৰ বাবে শ্বিলঙত আমি গীত পৰিৱেশন কৰিব চ' উই আৰ চ' এক্সাইটেড मेरा दिल भी कितना पागल है ये प्यार প্ৰগ্ৰেম আছে শ্বিলঙত ৰাজস্থানৰ হোটেলত সৰু পোৱালীবিলাকৰ এইবিলাকে টেম্পু ভাত খোৱা মানুহ লাগিব ভাতটো খাই দিওঁ ভাল লাগিব আজিকালি ইয়াতো পইচা পাওঁ ন माँ
জানো সঁচানে মৰমৰে মায়া এইখিনিতে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ বন্ধু নিৰুপম আৰু সুৰজিত। নিৰুপমে নেহুত যোৱা বছৰো বিচাৰিছিলে আমাক, কিন্তু আমি যোৱা বছৰ গীত পৰিৱেশন কৰিব নোৱাৰিলোঁ। শ্বিলং বিষ্ণুপুৰত বাস কৰা সমূহ অসমীয়াকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে আমাক আমন্ত্ৰণ কৰাৰ বাবে।